এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গোটেই সকলোতে বানপানীয়ে চব ধ্বংস কৰি পেলাইছে। এইফালে আমাৰ এইফালে বাৰু ইমান হোৱা নাই, কিন্তু আমাৰ ওচৰতে অলপ দূৰ তাত মথাউৰি ভাঙিছিলে। তাৰ মথাউৰি পানী অলপ অলপ আহিছে, কিন্তু দ জেগাবোৰতহে হৈছে আৰু তেনেকৈ। আমাৰখিনি অলপ ওখ যে, সেইটো কাৰণে ইমান নাই হোৱা পানী বাৰু। আজি ওলালোঁ হনুমান মন্দিৰলৈ। যোৱাটো মঙলবাৰে যোৱাৰ কথা আছিল, কিন্তু সেইদিনা মোৰ ইমান মূৰ বিষ, সেইদিনা যাব নোৱাৰিলোঁ। সেইকাৰণে আজি ভাবিলোঁ যিমান যি হ'লেও গৈ আহোঁ। আৰু পূজা কৰিব থাকিলে মানে পিছুৱাই থাকিলে ভাল নহ'ব, সেইকাৰণে ওলালোঁ আজি গৈ আহোঁ। আমাৰ ইয়াত এইখিনিত পানী হৈছিলে আৰু জেৰুৱাখন পূৰা হেৰি হৈ গৈছিলে, আৰু এতিয়া পানী শুকাইছে বাৰু। এইফালে নৈখন আছে, নৈখনৰ পৰা এইটো চাইডে হৈ যায়। আৰু হনুমান মন্দিৰ চাই গ'লোহি এতিয়া। বহুত দিনৰ পুৰণা হয় ইয়াত, মানে মানিলে আৰু প্ৰমাণ পায় আৰু। হনুমান মন্দিৰ বহুত পুৰণা হয়, আৰু ইয়াত বাগান আছিলে। মানে বাগানৰ এনেকৈ মেনেজাৰ থাকে ন, সেই মেনেজাৰটো বনাইছিলে আগৰ। আৰু এইফালে এই মেনেজাৰ যোনজনে বনাইছিলে তেওঁলোকৰে মূৰ্তি হয়। ইফালে মূৰ্তিকেইটা বনাই থৈ দিছে ধুনীয়াকৈ। আৰু এইটো চাইডে শিৱ মন্দিৰো আছে এইফালে। মই আজি প্ৰথম আহিছোঁ, এইফালে আছে মন্দিৰটো। এইফালে শিৱ মন্দিৰ আছে বোলে তলত, আৰু মই এইফালে আজি প্ৰথম আহিছোঁ। আৰু শিৱ মন্দিৰতো অলপ সেৱা জনালোঁ। এতিয়া ঘৰলৈ যাওঁ আৰু।